মই আছোঁ বৰ্তমান এটা ফেক্টৰীত য'ত কৰাহী বনোৱা হয় মানে সৰু ডাঙৰ বহুত চাইজৰে কৰাহী বনোৱা হয় ইয়াতে আৰু কেনেকৈ আৰম্ভ কৰে ক'ৰ পৰা আৰম্ভ হয় এই প্ৰচেছটো মই দেখুৱাম আপোনালোকক প্ৰথমতে ভাটি এটা এনেকৈ কয়লা সোমাই ইয়াত কয়লাৰ এটা মাজত সেই গৰিয়াটো দি এনেকৈ জুই জ্বলোৱা হয় আৰু তাৰপিছত তাত এই যিবিলাক বস্তু গলাব এইবিলাক তো তাত দি থোৱা হয় এই পুৰণা বাচন বৰ্তনবিলাক এইবিলাক ইয়াত বহুত আছে এইবিলাক তো এইবিলাক আগত যিবিলাক সেই আছে এই ভাঙা চিঙা যিবিলাক মানে দোকান আছে তাৰ পৰা আনে তো অনাৰ পিছত এনেকৈ ইয়াত এইটো কয়লা মানে দি এনেকৈ এইটো ভাটি আছে এইটো ইয়াত এনেকৈ জ্বলায় গৰম হয় বহুত আৰু ইয়াত এই বাচন বৰ্তনবিলাক পুৰণা বাচন বৰ্তনবিলাক ইয়াতে দিয়ে ইয়াৰ পিছত এনেকৈ এইবিলাক ধৰি একেবাৰে পানীৰ নিচিনা হৈ যায় ঠিক আছে এইটো বাল্টি এইটো দিছিলে মাত্ৰ এইটো চাওক ভিতৰত এইবিলাক এই চাওক গলি গ'ল এইটো বেছি সময় নালাগে যেতিয়া গৰম হয় এইটো বেছি সময় নালাগে এইটো গলি যাওঁতে এইটো গলি গ'ল এই গলাৰ পিছত কি কৰে এইবিলাক আছে কৰাহী চাইজ আছে সৰু ডাঙৰ এইবিলাক 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 কি বুলি কয় এইবিলাক দাই বুলি কয় তো ইয়াত মই দেখুৱাই দিম কেনেকৈ মানে সেই বস্তু বাকী বনোৱা প্ৰচেছটো হয় মই দেখুৱাই দিম ভিডিঅ'ত এইবিলাক দাই আছে ডাঙৰ সৰু এই বস্তুটো কি বুলি কয় এইটো 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 য'ত গলাই আছা বস্তুটো নহয় নহয় গলাই যে আছে যে এইটো সাজটো কি কয় ঘূৰিয়া ঘূৰিয়া এইটো ঘূৰিয়া বুলি কয় তো ঠাইলৈ বেলেগ বেলেগ কয় এনে ইয়াতে মানে য'ত কাম কৰি আছে ইয়াতে ঘূৰাই বুলিয়ে কৈছে কিবা ঘূৰিয়া চুৰিয়া এনেকৈ কয় তো বহুত ধৰণৰ চাইজৰ মানে কৰাহী ইয়াত বনোৱা হয় এইবিলাক আছে ইয়াত এইটো এটা আছে এইটোত হেণ্ডেলবিলাক বনায় তো ইফালে হেণ্ডেল বনাই আছে এই হেণ্ডেলো সেই চেম প্ৰচেছতে হয় ইফালে সেই আপোনাৰ পুৰণা যিবিলাক বস্তু আছে তো সেই বস্তুবিলাকৰ পৰাই চিলভাৰৰ এলুমিনিয়ামৰ বস্তুৰ পৰাই বনায় ইয়াত এইবিলাক হৈছে আৰু মাজে মাজে 2-1 পিচ ৰিজেক্ট হয় আৰু ৰিজেক্ট হোৱাবিলাক মানে বেয়া হোৱাবিলাক আৰু তাত এই গলাই দিয়ে কৰাহীত আৰু যিবিলাক ইয়াৰ মানে হেৰি আছে ওপৰত এইবিলাক চামনি নিচিনা যিবিলাক হৈ আছে ছাইবিলাক অলপ লেতেৰা এইবিলাক কাচৰা বুলি কয় তো কাচৰাবিলাক এনেকৈ এইবিলাক জমা কৰি ইয়াতে এইবিলাক হয় এইবিলাকৰ পিছত আৰু এক্সট্ৰাকৈ বিক্ৰী হয় এইবিলাকৰ পৰা আমি মাল ওলাব তো মই গোটেইখিনি প্ৰচেছ দেখুৱাই দিম আপোনালোকক কেনেকৈ কৰাহী বনায় ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈ ক'ত শেষ হয় আৰু আপোনালোকৰ ঘৰত কেনেকৈ কৰাহীটো গৈ পেলাই মানে আপোনাৰ সেই পচন্দৰ মানে মাংস কিবা কিবি মানে বস্তু সেই কৰাহীটোত কেনেকৈ বনায় এইটো চাওক কলাও দিছে কিবা বেয়া হৈছিল নাজানো এইটো কলাও আহিছে কুকাৰ এই চাওক কুকাৰ মানে কিছুমান বস্তু এনেকুৱা লাগে যে ভালেই আছিল নেকি বস্তুটো তো এনেকুৱা টাইপৰ বস্তু কিছুমান আহি যায় ইয়াত জ্বলাব মানে এটা কাম কৰি এভাৱে হৈছে জ্বলাই দিয়ে কিন্তু আমাৰ দেখা পালে এনেকুৱা লাগে যে এইবিলাক জ্বলাব মন নাযাব কুকাৰ চাওক ইমান ভাল টাইপৰ এইবিলাক চাওক বাইকৰ চাকা আহিছে ইয়াত এইবিলাকো গলি যাব ইয়াত মাজত লোহা থাকে লোহাবিলাক নহ'লে আৰু এইফালে বস্তুবিলাক গলি শেষ হৈছে ইয়াত ওপৰত এতিয়া যিবিলাক এই বস্তুবিলাকৰ ৰং চংবিলাক থাকে লেতেৰা মাটি চাটি কিবা এইবিলাক থাকে সেইবিলাক এতিয়া ইয়াত ধুনীয়াকৈ চাফা কৰি আছে মানে এইটো চাংলি টাইপৰে বস্তু হয় তো ইয়াত এই খাস্তা বুলি কয় আচলতে এইটো এইবিলাক ইয়াত জমা কৰি আছে এইবিলাকো বিক্ৰী হ'ব পিছত এক্সট্ৰাকৈ তো এই ময়ো বনাই আছোঁ মানে 2-এটাকৈ শিকি আছোঁ মানে কাম কৰিব অহা নাই ইয়াতে কিন্তু শিকি আছোঁ এইফালে তো ইয়াত এই বনোৱা হৈ আছে এইটো চাওক কেনেকুৱা একদম পানীৰ নিচিনা হৈ গৈছে গলি কিমান গৰম হৈছে চাওক তো ইয়াত এইবিলাক এতিয়া ডাইট সোমাই আছে তো বহুত বেলেগ বেলেগ চাইজ আছে তো সেই হিচাপতে মানে বনায় তো এইটো বেলেগ চাইজৰ কিবা এটা বনাই আছে মই নাজানো চাইজটো তো এনেকৈ পানী চানী দি থাকে য'ত মানে এই লাষ্ট ফিনিচিংটো হয় মানে তাত পানী দিয়ে সোনকালে ঠাণ্ডা হয় সেইখিনি ধৰা ঠাইখিনি আৰু এনেকৈ এইটো চাওক ৰেডি হৈ গ'ল এইটো কৰাহী ইয়াত বহুত কাম বাকী আছে ফিনিচিঙৰ পৰা আদি কৰি বহুত কিবা কিবি হ'লেও এইটো এটা কৰাহী হৈ গ'ল চাওক আৰু এটা চলি আছে এই কামটো দেখাত মানে এনে লাগে যে সহজ কিন্তু বহুত টান হয় মানে ইয়াতে কেইটামান মানে বস্তু আছে সেইকেইটা যদি হৈ যায় তেনেহ'লে অৱস্থা বেয়া হৈ যাব যেনে এইটো যে এইটো ইমান গৰম হয় এতিয়া যদি পানী পৰে পানী পৰাৰ লগে লগে মই দেখাই আছোঁ এই পানী দিব ইয়াতে এইটো পানী
এইটো পানীত যিটো ভাপ আহে এইটো যিটো ভাপটো এইটো বহুত বেছি গৰম হয়। মোৰ হাতত লাগছিল, হাতত লাগাতে মানে পুৰি দিছে এইটো বস্তুটো। তো এই বস্তুটো মানে বিৰাট ভয়ংকৰ, মানে বিৰাট বয়া ভাপ আহে একদম পানীত। আৰু ইয়াতে বহি থকাটো মানে বহুত বেছি মানে কি বুলি ক'ম, গৰম ইয়াতে বহুত। এনে গৰমৰ দিন আৰু এই গৰমত বহি থকাটো মানে সহজ নহয় ইয়াতে। তো সেইকাৰণে চবফালে মানে ফেন লগাই থোৱা আছে। এই ফেন আচলতে এই ফেনবিলাকে কোনো কামেই নকৰে ইয়াতে। যিটো গৰম এইটো ভৰ্তিটো চাওক, ধৰি লওক ক'ব গ'লে এইটো এটা সৰু সুৰা এটা সূৰ্যই ধৰি লওক, এই সূৰ্যৰ ওচৰত বহি থকাৰ নিচিনা হয়। বহুত গৰম ইয়াতে, অৱস্থা বেয়া হৈ যায়। খৰাহীবিলাক এই তাতে বনোৱা হোৱাৰ পিছত এনেকৈ ষ্টক কৰা হয়, কিন্তু ফিনিচিং নহয় ইয়াতে, এইবিলাকত ধাৰ থাকি যায়। তো তাৰ কাৰণে আৰু ছেকেণ্ড টাইম ইয়াত মানে এইটো চাক দেখাই আছোঁ। তো এনেকৈ ফিনিচিং দিয়া হয়, মানে ছাইডত ধাৰ থাকে, এই ধাৰবিলাক এনেকৈ খেদাৰ কাৰণে। এইটো কি আছিলে এইটো বস্তুটোৰ নামটো? হা অঁ এইটো আমি ৰেড বুলি কৈছোঁ না আৰু টংলি টংলি বুলি কয়, ৰেড বুলি কয়। এইটো দি এনেকৈ এই ছাইডবিলাক ধাৰবিলাক খেদাই দিয়ে, এইটো হাতত লাগিলে কাটি নাযায়। এইটো কৰা হয়। তাৰপিছত সিটো কৰে না, তাৰপিছত তাতে কৰে। তো তাৰপিছত ইফালে এই কৰা হয় ধুনীয়াকৈ। আৰু এইফালে কৰাহীবিলাকত ফিনিচিং দিয়া হৈ আছে, মানে দেখাত একেবাৰে বেয়া হৈ থাকে, এনেকৈ ফিনিচিং নাথাকে। তো অলপ মানে পলিচ টাইপৰে হয় বস্তুটো, অলপ ডিজাইন টাইপৰো হয়। তো এনেকৈ অলপ ডিজাইন কাটিব যেন দেখাত ভাল হয় বস্তুটো। তো প্ৰথমতে এনেকৈ অলপ চাফা কৰি লৈছে এইখিনি, এনেকৈ ৰুকি লৈছে। ইয়াতেও বহুত বেলেগ মানে সেই আছে, যিডাল মানে বস্তুটো এইটো ৰুকি থকা হৈছে, ইয়াতো বেলেগ চাইজৰ আছে। তো প্ৰথমতে অলপ এনেকৈ ৰুকি লৈছে, আৰু এতিয়া বেলেগ এডাল লৈছে। এইডালত মানে কেনেকুৱা হয়, ধুনীয়া মানে পিছল টাইপৰ, ইয়াত জিলিকনি এটা আহি যায়। চাওক এইটো ধুনীয়াকৈ ৰুকি আছে। ইয়াতো বহুত ৰিস্ক আছে ইয়াত, এইটো কামটো কৰাটো দেখাত সহজ হয়। তো এইটো হ'ল। তেতিয়া অলপমান বালিত মানে কাপোৰ বস্তাত লৈছে, এনেকৈ অলপমান এইটো ফিনিচিং দি আছে, অলপ পলিচ টাইপৰ হ'ব এইটো। এইটো চাওক ধুনীয়া হ'ল। এতিয়া তলৰখিনি কৰিব, এই তলৰখিনি কৰি আছে। এইটো চায়ে ভাল লাগে এই কামবিলাক। এই চাওক আৰু এবাৰ দিব। এইটো হৈ গ'ল প্ৰায়, এইটো হৈ গ'ল। এইটো ৰেডি। ইয়াত হেণ্ডেল লগালে আৰু হৈ গ'ল, বাকী কাম বেলেগ নাই। ফুটা কৰিব আছে, হেণ্ডেল লগাব আছে। আৰু এইফালে এইটো ভিতৰৰ ছাইডটো কৰি আছে, এইটো সৰু কৰাহী হয়। এই সৰু কৰাহীৰ ভিতৰৰ ছাইডটো কৰি আছে। সৰু কৰাহীবোৰত মানে বেছি সময় নালাগে, ঘপককৈ হৈ যায়। এতিয়া এইটো ভিতৰৰখিনি হৈ গ'ল। এনেকৈ বাহিৰ ভিতৰ দুটা ছাইডো এনেকৈ কৰা হয়। সেইটো হৈ গ'ল। তো এনেকৈ ফিনিচিং দিয়া হয়। তাৰপিছত ইয়াতে এইবিলাক ফুটা কৰা হয়। এইবিলাক আছে, এইবিলাক লগোৱা হয়। মই যেতিয়া গৈছিলোঁ তেতিয়া মানে এই হেণ্ডেল লগোৱা মানে সেই কামটো মানে কৰা হোৱা নাছিল। তো সেইটোৰ কাৰণে কি কৰিলোঁ, আমি তিনিখন মানে টাৱা লৈ আহিছোঁ ঘৰৰ কাৰণে। তো আমি নিজে হেণ্ডেল লগাইছিলোঁ, বেছি টান কাম নহয় যিহেতু। তো আমি তাত হেণ্ডেল লগাইছিলোঁ টাৱাত। তো এনেকুৱা ছেম প্ৰচেছতে সেই কৰাহীৰ হেণ্ডেলবিলাকো লগোৱা হয়। এইটো এখন টাৱা ৰেডি। এইটো বানানা ট্ৰী কোম্পানী ফেক্টৰী নাও, এইটো মাৰ্কা, এইটো কলগছৰ মাৰ্কা হয়। ভাল হয় বস্তুবিলাক। তো মোৰ বহুত আগতে কৰাহী অনা হৈছে ইয়াৰ পৰা। তো এইফালে এইবিলাক কৰাহী চাওক,
এইবিলাক চব ৰেডি হৈছে। এতিয়া মাৰ্কেটত যাব, হ'লচেল মাৰ্কেটত যাব। হ'লচেলৰ পৰা আৰু সকলোৰে ঘৰে ঘৰে যাব এইবিলাক। এইফালে টাৱা, কিছুমানত হেণ্ডেল লগাইছে, কিছুমানত লগা নাই। এইবিলাক এইটো বানানা ট্ৰী, এইটো হৈছে। আৰু কাম শেষ হোৱাৰ পিছত এইফালে সেই যিটো ভাটি আছে সেইটো মানে এই গুৰিয়াটো, সেইটো এই কয়লাৰ মাজৰ পৰা এনেকৈ মানে উঠাব। আৰু এইটো 200 কেজি ওজন হয়। তো বহুত ওজন হয়, এইটো মই দাঙিব নোৱাৰোঁ। মানে মই চাইছিলোঁ প্ৰথমতে এবাৰ, দুজনে মিলি মানে দাঙিব পাৰিম নেকি, নাই নোৱাৰি, বহুত বেছি ওজন হয় এইটো দাঙি উঠাটো। আৰু তাত ওচৰত যে গৈছে যে, ইয়াত ওচৰত যোৱাটো মানে সহজ নহয়, ইমান বেছি গৰম তাত। মানে 5 ছেকেণ্ড মানে থাকিব নোৱাৰি, এনেকুৱা অৱস্থা হয়। তো তাত যিসকল মানুহে কাম কৰে তেওঁলোকৰ মানে এটা এতিয়া অলপ অভ্যাস হৈছে আৰু উপায় নাই, কামটো কৰিব লাগিব ঘৰ চলাবলৈ হ'লে। তো এনেকৈ সিহঁতে গৰমত মানে কামবিলাক কৰি থাকে, এনেকৈ কৰে, সেইবিলাক বনায়। তো এতিয়া এই ভাটিৰ পৰা এই ঘুৰিয়াটো উঠালে, এতিয়া ঘুৰিয়াটো উঠাই তাত এতিয়া পানী চানী ঢালি ঠাণ্ডা কৰিব। এইটো 200 কেজি হয়, মানে ভাবিব নোৱাৰিব আপুনি, ইমান ওজন এইটো বস্তুটো। মোবাইল চোবাইল ভালকৈ তো কাম শেষ হোৱাৰ পিছত এনেকৈ মানে এইটো নমাই দিয়া হয়, নহ'লে এইটো মানে ৰাতিলৈকে মানে হেৰি নহয়, ঠাণ্ডা নহয় সহজতে, কয়লাবিলাক জ্বলিয়ে থাকে। তো সেইটোৰ কাৰণে পানী ঢালি ঠাণ্ডা কৰিব লগা হয়। এটা বাল্টি পাতি লৈ বহুত বেছি পানী, আৰু যেতিয়া পানী ঢালে এইটো চাওক কেনেকুৱা একদম তলৰ পৰা গৰম এই ধূলা এইবিলাক মানে সেইবিলাক ওলাই আহে। তো বহুত বেছি গৰম ভাৱ আহি যায় পানী ঢালাৰ লগে লগে, আৰু বহুত এটা ছাউণ্ড হয়, একদম বম ফুটা নিচিনা এটা ছাউণ্ড হৈ যায়।